আমি এতিয়া আহিছোঁ বেঙেনাআটি সত্ৰলৈ। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ আজি এইটো প্ৰথম মই আজি আছোঁ, ধৰিব পাৰিছে চাগে আপোনালোকে। মই আছোঁ নিমাতী ঘাটত, আৰু মই মাজুলীলৈ যাম। আৰু দেখিছে এইখন ফেৰী, তাতে যাম। আৰু মোৰ লগত আহিছে মাহী আৰু মোৰ হ'ব লগা মানুহজন। আজি আপোনালোকক মোৰ লগতে মাজুলী সকলোখিনি পৰিৱেশ বা প্ৰাকৃতিক দৃশ্য মাজুলীৰ সকলোখিনি দেখাম। আৰু আজি তাত বিশেষকৈ পালনাম আছে, গতিকে সেয়াও আপোনালোকক দেখাম। মোৰ লগতে চাই যাব। আৰু ইয়াৰ পৰিৱেশ চাওক, কিবা মানুহ আহিছে দেখিছে, ডাঙৰ জাহাজ দেখিছে, লগতে এইটো লাইফ জেকেট বেলেগ ভাল লাগিছে। এয়া চাওক, চলিছে আৰু লাহে লাহে গৈছে। চাওক এইফালে চাওক, এইখন চাওক আহিছে। ইমান এটা ধুনীয়া দৃশ্য। এয়া চাওক, এয়া চাওক ভিতৰৰ মানুহখিনি। আমি এতিয়া মাজুলীত পামগৈ আৰু ইয়াৰ মাজত আছোঁ। মই আপোনালোকক গোটেই ভিউটো দেখাই দিছোঁ, এবাৰ চাই লওক। এয়া চাওক, আমি মাজুলী পাই গৈছোঁহি। এয়া মানুহ নামিব আৰু এখন এখনকৈ গাড়ী নামিব। এয়া মানুহ নামিছে আৰু জুম কৰি দেখাই দিছোঁ। এয়া মানুহ নামিছে আৰু গাড়ীখনো নামিছে লাহে লাহে। চাওক, আমি এতিয়া আহিছোঁ বেঙেনাআটি সত্ৰলৈ। বেঙেনাআটি সত্ৰৰ ভিতৰৰ পৰিৱেশ মই আপোনালোকক দেখাই যাম। চাওক, বেঙেনাআটি সত্ৰলৈ আহিছোঁ। এয়া সত্ৰৰ ভিতৰৰ পৰিৱেশ মই এয়া বেঙেনাআটি সত্ৰৰ ভিতৰলৈ সোমাইছোঁ। খুব ধুনীয়া পৰিৱেশ এইটো। আমি এতিয়া পাইছোঁহি নতুন কমলাবাৰী সত্ৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাম। চাওক, এয়া চাকি কিনিবলৈ ইয়াতে পায়। এয়া নতুন কমলাবাৰী সত্ৰ। ইয়াত আপোনালোকক মই ভিতৰখিনি দেখুৱাম সত্ৰৰ। চাৰি হাতী বুলি যে কয়, এয়া সত্ৰৰ এক হাতী। আৰু ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া চাওকচোন। এয়া সত্ৰত বহা বুলি কয় যে, বহা। এয়া কীৰ্তন ঘৰ, আৰু ইয়াতে আমি চাকি জ্বলাম।
আপোনালোকে আহিলে ইয়াতে চাকি জ্বলাব পাৰিব ধুনীয়াকৈ তাত 4 হাতী থাকে আৰু আমি আহিছোঁ এতিয়া দক্ষিণ হাতীলৈ আহকচোন দক্ষিণ হাতী চাওঁ দক্ষিণ হাতী আৰু তেওঁলোকে চাওকচোন কিমান ধুনীয়াকৈ খেতিও কৰিছে ধান খেতি আৰু ব'লক আমি সোমাম এতিয়া দক্ষিণ হাতীত আপোনালোকে চাই আমি এতিয়া আহিছোঁ মাজুলী আন এখন সত্ৰলৈ আৰু সেইখন হৈছে উত্তৰ কমলাবাৰী সত্ৰ চাওক উত্তৰ কমলাবাৰীৰ ভিতৰৰ 4 হাতীৰ ভিতৰত আমি সোমাইছোঁহি আপোনালোকে চাওকচোন ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ নামঘৰ আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ ঠাণ্ডা ইমান ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন এয়া নামঘৰ নামঘৰৰ ভিতৰৰ অকণমান পৰিৱেশটো দেখুৱাম বলকচোন চাওক এয়া চাওক পাছফালে এয়া সত্ৰৰ বহুত ধুনীয়া আহিব আপোনালোক এতিয়া মই আপোনালোকক উত্তৰ কমলাবাৰী সত্ৰৰ গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাওকচোন কেনেকুৱা লাগে Ihat kinu. Baik dulu. চাওক এতিয়া আমি সোমাইছোঁ দক্ষিণপাট সত্ৰ আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি এতিয়া দক্ষিণপাট সত্ৰত আছোঁ চাওক এতিয়া মই আপোনালোকক ভিতৰৰ দৃশ্য ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম দুফালে দুটা পুখুৰী আছে চাওকচোন কিমান ধুনীয়া পৰিৱেশ হৈছে দক্ষিণপাট সত্ৰৰ নামঘৰ মূল নামঘৰ আৰু এয়া এইফালে চাওক এইফালে এয়া 4 হাতী বুলি যে কয় সত্ৰৰ সেইখিনি 4 হাতী ইয়াত আছে নাম নামঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম শহাপহু আৰু ইয়াত আন এবিধ প্ৰজাতিৰ পহু আছে চাব
এতিয়া আপোনালোকক দেখুৱাম নামঘৰৰ ভিতৰৰ ভাগ আৰু ইয়াৰ পৰিৱেশটো বলক চাওঁ। এতিয়া সত্ৰৰ আন এক অংশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। বলকচোন ভিতৰলৈ যাওঁ, কি আছে চাওঁ।